ধুলা অঞ্চলবাসীৰ বাবে সুখবৰ। PM সূৰ্যঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ অধীনত AK সোলাৰ সলিউশনে লৈ আহিছে আশাৰ বতৰা। 300 ইউনিটলৈ ফ্ৰী বিদ্যুৎ আৰু সৌৰ পেনেলত 1,30,000 টকা পৰ্যন্ত সাহায্য। PM সূৰ্যঘৰ মুফ্ত বিজলী যোজনাক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ। আপোনাৰ ঘৰতো 300 ইউনিটলৈ বিদ্যুৎ বিল ফ্ৰী কৰাবলৈ PM সূৰ্যঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ অধীনত সোলাৰ লগাই বিদ্যুৎ বিলৰ পৰা সকাহ পাব পাৰে। সোলাৰ লগাবলৈ দিব নালাগে কোনো ধৰণৰ টকা পইচা। 1,30,000 টকা পৰ্যন্ত লাভ কৰিব চৰকাৰী সাবচিডি। সোলাৰ লগোৱাৰ পৰা বিদ্যুৎ বিল ফ্ৰী হ'ব বুলি জানিবলৈ দিয়ে AK সোলাৰ সলিউশনৰ স্বত্বাধিকাৰীয়ে। আপোনাৰ ঘৰত সৌৰ পেনেল লগাই বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ অথবা সোলাৰ সম্পৰ্কে অধিক জানিবলৈ 6002078420 অথবা 9101856191 নম্বৰত যোগাযোগ কৰক। সুখবৰ যে আমাৰ ইয়াত MS AK সোলাৰৰ জৰিয়তে আপোনালোকে PM সূৰ্য যোজনা মুফ্ত বিজলী যোজনাৰ দ্বাৰা আপোনালোকে সোলাৰ ঘৰলৈ লগাব পাৰিব। আপুনি এইটো সোলাৰ লগালে কোনো প্ৰচেছত ফিজ একো প্ৰচেছ নালাগে। আকৌ আপোনাৰ ইউনিট বিল মান্থলি আপোনাৰ 0 হ'ব আৰু আপোনাৰ বোলে 1,89,000 এইটো আপোনাৰ গভৰ্ণমেণ্টৰ পৰা সোলাৰৰ দাম হয় আৰু তাৰ পৰা 1,30,800 আপোনালোকে ইয়াত আপুনি গভৰ্ণমেণ্টৰ পৰা সাবচিডি পাব। চেণ্ট্ৰেল গভৰ্ণমেণ্টে 85,800 এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে আৰু এইটো আসাম গভৰ্ণমেণ্টে দিয়ে 45,000। এইটো আৰু বাকীখিনি আপোনাৰ যিখিনি সোলাৰ লগাব তাৰ কাৰণে কোনো প্ৰচেছিং চাৰ্জ লোৱা নহয়। আৰু আমাৰ যিবিলাক কৰ্মকৰ্তাই যিবিলাক যায় এইবিলাক অভিজ্ঞতা কৰ্মকৰ্তা যায় নহয়। কোনোবা মেইনটেনেঞ্চ 5 years আমি মেইনটেনেঞ্চ দিওঁ। 5 years কিবা প্ৰব্লেম হ'লে 5 years আমি পৰৱৰ্তীটো আমি ঠিক কৰি দিব পাৰোঁ আৰু 10 yearsত আমি যিখিনি সোলাৰৰ কাম কাজ যিখিনি আছে চাফা চাফাই আমি কৰি দিওঁ। এইটো কোন বেংকত তাৰ সুবিধাজনক হ'ব? আপোনাৰ অল বেংক সুবিধাজনক হ'ব পাৰে, যেনে গভৰ্ণমেণ্ট বেংক SBI, ষ্টেট বেংক, আপোনাৰ ইউনিয়ন বেংক, চেণ্ট্ৰেল বেংক, ইউকো বেংক, পাঞ্জাৱ বেংক, এইবিলাক গোটেই বেংকৰ দ্বাৰা আপুনি কৰিব পাৰে। কিমান দিনৰ ভিতৰত ইনষ্টলমেণ্ট হ'ব? আপোনাৰ সোলাৰৰ এপ্ৰুভ হোৱাৰ পিছত এসপ্তাহ আমি ইনষ্টল কৰি দিওঁ। কাষ্টমাৰ বা আপোনাৰ গ্ৰাহকৰ লগত কিবা চুক্তিপত্ৰ গ্ৰাহকৰ চুক্তিপত্ৰ আমাৰ হয়। 5 yearsত আমাৰ এগ্ৰিমেণ্ট থাকে। 5 yearsত কোনো বস্তু যদি প্ৰডাক্টত যদি কিবা নজনি বা কিবা বিজলীৰ প্ৰব্লেম হৈ আছে, কিবা সোলাৰৰ প্ৰডাকশ্যন ভাল দিয়া নাই, এইবিলাক আমি ঠিক কৰি দিওঁ।